ফ্ৰেণ্ডছ, আজি হ'ল বিশ্ব পৰিৱেশ দিৱস আৰু আজি আমাৰ এই শ্বৰ্ট ভিডিঅ'টোত আমি বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে কেইটামান জানিবলগীয়া তথ্য আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পাব। জনসাধাৰণৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে প্ৰতি বছৰে এই দিৱসটো পালন কৰা হয়। 1972 খ্ৰীষ্টাব্দৰ 5 পৰা 16 জনলৈ ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ সন্মিলন ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন দি হিউমেন এনভাইৰনমেণ্ট অনুষ্ঠিত হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিৱসটো পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশ্ব পৰিৱেশ দিৱস প্ৰথম পালন কৰা হৈছিল 1974 খ্ৰীষ্টাব্দৰ 5 জুন তাৰিখে। 1987 চনত প্ৰতি বছৰে এই দিৱসটি বেলেগ বেলেগ দেশত বেলেগ বেলেগ প্ৰতিপাদ্য বিষয় অৰ্থাৎ থিম লৈ পালন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এতিয়া আমি জানিম বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসৰ বিষয়ে। 1968 চনৰ 20 মে তাৰিখে ছুইডেন চৰকাৰে ৰাষ্ট্ৰসংঘৰ অৰ্থনীতি আৰু সামাজিক পৰিষদলৈ এখন চিঠি প্ৰেৰণ কৰিছিল। যিখন চিঠিত তেওঁলোকে প্ৰকৃতি আৰু পৰিৱেশ প্ৰদূষণৰ বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল। ৰাষ্ট্ৰসংঘই সেই কথাটোত গুৰুত্ব আৰোপ কৰি সেই বছৰেই পৰিৱেশ ৰক্ষণৰ বিষয়টো সাধাৰণ অধিৱেশনৰ আলোচ্যসূচীত অন্তৰ্ভুক্ত কৰে। আৰু 1972 চনৰ 5 পৰা 16 জুনলৈ ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ সন্মিলন ছুইডেনৰ ৰাজধানী ষ্টকহোমত অনুষ্ঠিত হয়। 1973 চনত সন্মিলনৰ প্ৰথমটো দিন অৰ্থাৎ 5 জুনৰ দিনটোক ৰাষ্ট্ৰসংঘই বিশ্ব পৰিৱেশ দিৱস হিচাপে ঘোষণা কৰে। আৰু লগতে জনাব বিচাৰিছোঁ এই বছৰৰ অৰ্থাৎ 2018 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতিপাদ্য বিষয় বা থিম হৈছে বিট প্লাষ্টিক পলিউশ্যন। আৰু লগতে আপোনালোক সকলোলৈ বিশ্ব পৰিৱেশ দিৱসৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই সমূহ ভিডিঅ'টি আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাক জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ আৰু বহুতো ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।